আজি হ'ল 17 এপ্ৰিল মই যে কৈছিলোঁ বিহু ব্লগ আহি আছে চ' ৱেলকাম টু এ নিউ ভিডিঅ' এণ্ড দিছ ইজ দ্য পাৰ্ট ওৱান অফ দ্য বিহু ব্লগ বতৰ দেখিছেনে কেনেকৈ বৰষুণ দি আছে মই গৈ থকা কাৰণে ভাবি গৈ আছোঁ যে আজি স্কুলত বিহু চেলিব্ৰেশ্যন কেনেকৈ হ'ব এনেকৈ যদি বৰষুণ দি থাকে স্কুলত প্ৰগ্ৰেম পতাত অসুবিধা হয় এয়া স্কুল আহি পাই মোৰ কলিগ দলিক নাচনী সাজত দেখা পাই ভাল লাগিল এয়া থানেশ্বৰ ছাৰে আকৌ শিৱৰাজত চাউথ ইণ্ডিয়ান ধুতিটো পিন্ধিব চেষ্টা দি আছে সকলোৱে নিজৰ নিজৰ ক্লাছ কৰি আহি আমি একাপ চাহ খাই অলপ কথা পাতিলোঁ আৰু এয়া লুকু মেমে কি কৈছে ধৰিব পাৰিছেনে তাৰ পৰা যদি ভিডিঅ'টো সকলোকে চাব প্ৰগ্ৰেম ষ্টাৰ্ট হোৱাৰ আগতে আমি ষ্টাফৰ মতে এবাৰ নাচি ল'লোঁ আৰু এইটো দেখিছে চবেই ৰেডি হৈ গৈছে প্ৰগ্ৰেমৰ কাৰণে তাৰপিছত আমি সকলোৱে এটা ধুনীয়া প্ৰাৰ্থনাৰে প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰিলোঁ বৰষুণ দি থকা দেখি প্ৰগ্ৰেমটো ইনডোৰতে কৰি দিয়া গ'ল লুকু মেম আৰু দলিৰ বিহু নাচাৰে আমি সকলোৱে বহুত এনজয় কৰিলোঁ ভিডিঅ'টো দীঘলীয়া নকৰোঁ কাৰণ পাৰ্টটো আছেই যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই আমি স্বাগতম জনাইছোঁ। সাবস্ক্ৰাইব কৰিব পাৰিলে শ্বেয়াৰ কৰিব